নমস্কাৰ আজি আমি আলোচনা কৰিম কিছু গুৰুত্বপূৰ্ণ জেনাৰেল নলেজ দ্য গভৰ্ণৰ অফ এ ষ্টেট ইজ এন ইণ্টাৰনেল পাৰ্ট অফ দ্য এখন ৰাজ্যৰ ৰাজ্যপাল কাৰ এক অবিচ্ছেদ্য অংশ অপশ্যন এ ষ্টেট কেবিনেট ৰাজ্যিক মন্ত্ৰীসভা অপশ্যন বি ষ্টেট লেজিছলেটৰ ৰাজ্যৰ বিধানসভা অপশ্যন চি ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন ৰাজ্যিক লোকসেৱা আয়োগ অপশ্যন ডি পাৰ্লিয়ামেণ্ট এনচাৰ ষ্টেট লেজিছলেটৰ ৰাজ্যৰ বিধানসভা হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট এখন ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে অপশ্যন এ দ্য প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী দ্য চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হাইকোৰ্ট উচ্চ ন্যায়ালয় এনচাৰ অপশ্যন এ প্ৰেছিডেণ্ট Who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল অপশ্যন এ চন্দ্ৰধৰ বৰুৱা অপশ্যন বি লীলাধৰ বৰুৱা অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ডি বিষ্ণুৰাম মেধি এনচাৰ অপশ্যন বি লীলাধৰ বৰুৱা When did Assam Pradesh Congress Committee form? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল অপশ্যন এ 1885 1885 চনত অপশ্যন বি 1905 1905 চনত অপশ্যন চি 1917 চনত অপশ্যন ডি 1921 1921 চনত এনচাৰ অপশ্যন ডি 1921 Who was known as Vikramaditya of Kamrup? কামৰূপৰ বিক্ৰমাদিত্য নামেৰে জনাজাত আছিল অপশ্যন এ ৰুদ্ৰ সিংহ অপশ্যন বি লাচিত বৰফুকন অপশ্যন চি নৰনাৰায়ণ অপশ্যন ডি চিলাৰায় এনচাৰ অপশ্যন চি নৰনাৰায়ণ হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম এছেম্বলি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশ্যন এ বাবু বসন্ত কুমাৰ দাস অপশ্যন বি দেৱেশ্বৰ শৰ্মা অপশ্যন চি লংকেশ্বৰ বৰুৱা অপশ্যন ডি কুলধৰ চলিহা এনচাৰ অপশ্যন এ বাবু বসন্ত কুমাৰ দাস ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হয় অপশ্যন এ 1951 1951 চনত অপশ্যন বি 1953 1953 চনত অপশ্যন চি 1971 1971 চনত অপশ্যন ডি 1973 1973 চনত এনচাৰ অপশ্যন ডি 1973 Which city of Assam has the largest dry fish market of Asia? অসমৰ কোন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে অপশ্যন এ টংলা অপশ্যন বি জাগিৰোড অপশ্যন চি ধুবুৰী অপশ্যন ডি তিনিচুকীয়া এনচাৰ অপশ্যন বি জাগিৰোড থলা শদিয়া ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ থলা শদিয়া দলংখন কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ অপশ্যন বি লোহিত অপশ্যন চি দিবাং অপশ্যন ডি চিয়াং এনচাৰ অপশ্যন বি লোহিত Sadiya Gohain was a Sadiya Gohain আছিল এগৰাকী অপশ্যন এ জমিদাৰ অপশ্যন বি কিং ৰজা অপশ্যন চি ফ্ৰণ্টিয়াৰ অফিচাৰ সীমান্ত বিষয়া অপশ্যন ডি নাভাল কমাণ্ডাৰ নৌ সেনাৰ অধিনায়ক এনচাৰ অপশ্যন চি ফ্ৰণ্টিয়াৰ অফিচাৰ ধন্যবাদ